তোৰ কালি ৰিজাল্ট দিছিল ন ৰিজাল্ট কি হ'ল ক দেউতা মানে তাৰমানে আমাৰ যে ডাক্তৰৰ পৰা সিও ফেল হৈছে আৰে তোৰ ৰিজাল্ট কি হ'ল মানে দেউতা মোৰ লগত পৰা উকিলৰ পৰাও ফেল হৈছে আৰে গাধা তোৰ ৰিজাল্ট কি হৈছে সেইটো ক আৰু মোৰ লগত যে পৰে হাই ফাই ঠিকাদাৰৰ পৰা সিও ফেল হৈছে দেউতা আৰে মোৰ চলি তোৰ ৰিজাল্ট কি হৈছে ঐ তই পঞ্চায়ত চিফ মিনিষ্টাৰ দেউতা তোৰো পুতাৰে ফেলে হ'ব ময়ো ফেলে কৰিছোঁ अच्छा बात नहीं है দেউতা তুমি মোক সদায় স্কুলৰ পৰা কিয় নিব আহা কোৱাচোন বাকীবিলাকতো মাকবিলাক আহে সেইটোৰ কাৰণেতো আহো समझ रहे हो आप समझ रहे हो ना কালো মুঠৰ ওপৰত এইবাৰ 90% মাৰ্কছ লাগে মোক তোৰ পৰা হেই দেউতা কি 90% 100% আনি আছে এইবাৰ চাও মোৰ ৰিজাল্ট ধেমালি কিয় কৰা কালো তে আৰম্ভ কোনে কৰিছে তই নে মই দেউতা চাও কালো এইবাৰ যদি তই ফেল কৰা না মোক দেউতা বুলি নামে আৰু তোৰ ৰিজাল্ট কি হ'ল কালো আজি দিছিল না মাথা গৰম নকৰবি নগেন ভাই তই দেউতা হোৱাৰ অধিকাৰ হেৰাই পেলালি মোৰ পৰা দেউতা তোৰ কাৰণে এটা গুড নিউজ আছে কেনেকুৱা গুড নিউজ বাবা কালু তই যে মোক কৈছিলি মই পাছ কৰিলে এখন গাড়ী কিনি দিম বুলি মনত আছে ন আছে মনত তো গাড়ীৰ পইচা বাচি গ'ল তোৰ দেউতা বাপা কোল্ড ড্ৰিংকছ খাবি নাখাওঁ দেউতা নাখাওঁ আইচক্ৰীম খাবি নেকি বাপা নাখাওঁ দেউতা দৈ খাবি নেকি বাপা দৈ হেই নাখাওঁ মই দেউতা এইবিলাক মই গম পাইছিলোঁ মায়েৰ নিচিনা তই মোৰ তেজে খাবি কালো মই জানতো তই এইবাৰ পাছ হও বা নহ তোক মই এখন বাইক দিমেই দিম থেংক ইউ দেউতা থেংক ইউ পাছ কৰিলে পালচাৰ পাবি আৰু ফেল কৰিলে লুনা পাবি গাখীৰ বিকাৰ কাৰণে গলিয়ে গলিয়ে अबे साले तभी मेरा माफ करना गुस्से में इधर उधर निकल जाते हैं দেউতা দুটা সোনকালে ৰেডি হ মোক ছোৱালী মানুহ ঘৰৰ মানুহ চাব আহি আছে তই কেনেকে গম পালি ছোৱালীৰ মানুহ তোক চাব আহি আছে বুলি মানে দেউতা কালি এটা ছোৱালী জপাইছিলোঁ ভায়েকহঁতে কৈছিল তোক মই চাম আজি আহিব চাগে বাপা কালো তোৰ গাৰ্লফ্ৰেণ্ড আছেনে সেই নাই দেউতা আজিকালি তো চবৰে থাকে তোৰে একো কাম নাই কিজানি নহয় মানে দেউতা এটা আছে বাৰু চালা কুকুৰ হাৰামি এই কাৰণে তই পৰীক্ষাত ফেল কৰা কি হ'ল পাপা কালো কিয় কান্দি আছা তুমি দেউতা তই কেতিয়াবা পাকিস্তান গৈছিলি নেকি নাইতো যোৱা কিয় নহ'লে ঘৰতেতো আতংকবাদীৰ নিচিনা আইটেম ক'ৰ পৰা লৈ আনিলে मस्त जोक मारा रे या हंस रे हलकट हंस বাপা কালো এই 10 টকা লচোন অলপ চব্জি কিনি আন মই যাব নোৱাৰো নাযাওঁ মই দেউতা নাযাওঁ 10 টকাৰ একো নাপায় আজিকালি কি কৰি 10 টকাৰ একো নাপায় আগৰ দিনত মই চব্জি গেলামালৰ বস্তু কিবা কিবি চব ভৰ্তি কৰি লৈ আহিছিলোঁ জানা তই আগৰ দিনত দোকানত দেউতা CCTV কেমেৰা নাছিল নহয় আজিকালি আছে কিন্তু নান্নাত যাৱা দেউতাৰে চুৰ বুলি ভাবছা দেউতা তোক এটা কথা কওঁনে মই কচোন কালো কি কথা দেউতা মানে মই ফেচবুকত এটা ছোৱালীৰ নামত ফেক একাউণ্ট খুলিছোঁ চালা কুকুৰ হাৰামি মান্নাত যাৱা বেলেগ কাম নাই তোৰ আৰু তই মোক এইবিলাক কথা কিয় কৈ আছা হা লাজ নাই নহয় মানে দেউতা 3 মাহ এটি যিটো ছোৱালীক পঠাব চাই আছে না প্ৰিয়া বুলি সেইটো মোৰে একাউণ্ট হয়